মই এতিয়া জোতাটো মই খুলিম আপুনি খুলিব নে জোতাটো মই খুলিম এজন বহুত हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आशा करছো আপনারা সকলে ভালো আছে তো বলক ভিডিওটো আরম্ভ করো গুড মর্নিং গাইস সো আমি এতিয়া মানে বিয়া ঘৰত আৰু ইফালে পুৰা পেন্ডেল চেন্ডেল হৈ গল একটা চাউট গাইস পুৰা ধুনিয়া পেন্ডেল চেন্ডেল হৈ যেহেতু আজি বিয়াৰ দিন সো ধুনিয়া কাৰ্পেট চাৰ্পেট পৰা হৈ আছে আৰু ধুনিয়াকৈ আমি এতিয়া উঠিছো গা পা ধুই আপোনালোক কি হয় সব দেখাম ধুনিয়াকৈ ৰেডি হৈ লওক চৌতি ডাল দিয়া আছিল গানি পুৰা চুলি তুলি কাটি আহিলোঁ গাড়ী ধুনীয়াকৈ আৰু এইফালে চব ফ্ৰেছ হৈ আহিলোঁ চুলি তুলি কাটি আৰু এইফালে আমাৰ ব্ৰাদাৰবিলাক চব য়েল্ল' পিন্ধিছে মানে আৰু এইফালে গাইজ পুৰা কইনাক মানে সজাই থোৱা হৈছে মানে কইনা এতিয়া চবৰ লগতে ফটো মাৰি আছে এইফালে এইটো তোমালোক বহুত ধুনীয়া লাগিছে কষ্টমটো কইনাজনী লাজতে আমাৰ ওচৰৰ পৰা উঠি গুচি গ'ল আপোনালোকে ব্লগটো চাওক ধুনীয়াকৈ চাওক ন ফাইনেলি গাইছ আমি এতিয়া মানে বিয়াৰ কাৰণে মালা চালা ল'বলৈ আহিছোঁ দিনৰ ব্লগছ দেখাব কাৰণে মানে অলপ বিজি আছোঁ চ' এইফালে মালা আছে আৰু ভিতৰতো ভাল মালা আছে তো আপোনালোকক মালা লৈ একেবাৰে বিয়া ঘৰত লগ পাই জগাইছোঁ মানে এতিয়া গাটো ইমান এটা ভাল নাই চ' ৰাস্তাত ইমান মানে ব্লগিং নকৰোঁ তো আপোনালোকে চাই থাকক চ' ফাইনেলি গাইছ এতিয়া দৰা আহিবলৈ টাইম হৈ গ'ল আৰু এইফালে আমাৰ পূৰা বাহাতিৰ পৰা ধুনীয়াকৈ ওলাই মেলি ৰৈছে আৰু দৰা আগজিবলৈ দৰা আগজিবা কোৱা আগজিবা আপোনালোকে দৰা আহিলে ধুনীয়াকৈ আপোনালোক দেখাম আৰু ব্লগটো এনজয় কৰক গাইছ আজি মানে ব্লগটো ইমান এটা দিব পৰা নাছিলে মানে অলপ কামত বিজি আছিলোঁ মানে মোক কুক মেন মন হৈছিলে গাইছ চব এহেঁতৰ কাৰণে হৈছে এইবিলাকৰ কাৰণে চব তোমাৰ কাৰণে হৈছিলে আমাৰ আৰু এইফালে আমাৰ ধুনীয়া ছোৱালীজনী মৰম লগা ছোৱালীজনী হয় নাই চ' ফাইনেলি গাইজ দৰাৰ কাৰণে চবেই ৱেইট কৰি আছে আমাৰ জিজু এটা আমাৰ মৰম লগা ছোৱালীজনী আৰু আমাৰ মৰম লগা বা চ' আপোনালোকে চাওক আৰু এইফালে পূৰা ফটোশ্বুট কৰি আছে গাইজ DSLR লৈ এইটো আমাৰ হিৰো লুকিং লাইক এ ৱাও এটা আমার চাপরি বয় গজব বেজতি কি হল তোমাৰ বেমাৰটো কিহৰ পৰা আমি এটা কথা সুধিবলৈ আহিছিলো মানে আজি যিহেতু বিয়াৰ মহলটোত আপোনাক কেনেকুৱা মানে লাগিছে আজি মানে পৰিস্থিতিটো কেনেকুৱা লাগিছে খোৱা বোৱা কেনেকুৱা লাগিছে যিহেতু মোকতো ভাল লাগিছে এতিয়া আপুনি ছোৱালী ককা হিচাপে আপোনাক সুধিছোঁ কেনেকুৱা লাগিছে আজি আপোনাৰ মনটো কেনেকুৱা লাগিছে যিহেতু আপোনাৰ ভণ্টি আজি যাবগৈ 7 নম্বৰ জোতা अरे कहना क्या चाहते हो কিবা ক'ব বিচাৰা তুমি জোতাটো মই খুলিম আপুনি খুলিব নে জোতাটো মই খুলিম ये गड़बड़ है बाबा এজন বহুত ফকতীয়া মানুহ এজন বহুত ফকতীয়া মানুহ আমি এজ এ ব্লগাৰ হিচাপে আমি তেওঁক সুধিছোঁ যে কেনেকুৱা লাগিছে আৰু মোক দেখিলে তুমি 5 ষ্টাৰ ৰেটিং দি দিব মোক ঘূৰাব নালাগে আমাৰ চাপৰি বোলে বয় ৰেপাৰ আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ জেবি ডকাৰ আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ জেবি ডকাৰ এতিয়া হাছাল কৰি আছে চ' গাইছ মানে পুৰা ফূৰ্তি ফাৰ্তা কৰি আছোঁ আৰু আপোনালোকক দৰা আহিলে লগ পাইছোঁ বাই বাই দৰা আহি গ'লে চব বাইক পুৰা গৈ আছে ধুনীয়াকৈ গাইছ দৰা আহি পাই গ'ল ফাইনেলি গাইছ দৰা আহি পাই গ'ল
सर पे लाल टोपी वाला फिर भी दिल है हिंदुस्तानी तो गाइज ভিডিওটো মানে বহুত হুলস্থুল হৈছে যে মানুহ বহুত বেছি ন সো ভিডিওটো হুলস্থুল বহুত বেছি হৈছে সো একেবাৰে তাত ধুনীয়াকৈ দেখাম আৰু ভয়েস ওভাৰ কিহৰ কাৰণে আহিছে কওক অলৰাইট গাইজ ইফালে পুৰা ধুনীয়াকৈ দৰাক বহি পৰিছে সোফাত আৰু ইফালে পুৰা মানে দৰাৰ লগত যোনবিলাক মানুহ আহিছিলে চবকে এইফালে বহিব দিছে আৰু এইফালে ইয়াত বাটা চাহ দি আছে মানে নিকাহৰ বস্তু খাব লাগে অলপ বাটা চাহ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম তো ফাইনেলি গাইজ মানে কালি ৰাতি বহুত ৰাতি হৈ গ'ল মানে চ' আমি ব্লগ এণ্ড কৰিব পৰা নাই আৰু এতিয়া উঠিছোঁহে জাষ্ট উঠি পেলাই মুখ চুখ ধুইছোঁ ভালকৈ ফ্ৰেছ হৈ লওঁ তো আজিলৈ ভিডিঅ'টো ইমানটোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ' প্ৰতিষ্ঠা দিলোঁ বাই বাই